সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এন ডি এত থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়, এইটো সমগ্ৰ ভাৰতত আৰু এইটো এন.ডি.এৰে নিয়ম আৰু এন.ডি.এ এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে এন.ডি.এৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাত আমি এন.ডি.এ হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু নহয়, ইয়াত এটা কথা আছে, আজি বহুতে বহু ধৰণৰ কথা কয়, কিন্তু আমি এন.ডি.এ হৈ পেলাই ইয়াত আমি ইউ.পি.পি.এল আৰু বিজেপি বুলি কথা নাহে, আমি এন.ডি.এ হৈ খেলিছোঁ আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো তাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ বি.পি.এফে এই বি.টি.আৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰুপৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে বি.পি.এফ বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জেগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, বি.পি.এফ যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনৰ ভোটকেইটা পৰিছে আৰু বেলেগ একো নাই। ইয়াত বি.টি.চিত আৰু বি.পি.এফ আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো বি.টি.চি ইলেকশ্যন, এই বি.টি.চি ইলেকশ্যন তেখেতসকলে 40টাৰ মাজত এটাও সমষ্টিত নিজিকে। অকলে খেলাৰ কথাই নাই, যেতিয়ালৈ আমি এতিয়া এন.ডি.এ হৈ আছোঁ, এন.ডি.এ অলপ আগতে কৈছোঁ আমি এন.ডি.এ হৈ খেলাৰ আমাৰ বহুত ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনেই হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ সকলোৱে। মই সেইটোৱে কৈছোঁ, বি.পি.এফৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট, ডাষ্টবিন। এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব, ডাষ্টবিনৰ কোনে কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বি.টি.আৰ.বাসী ৰাইজে জানে। সঠিকতে বি.পি.এফক ভাল পাই পেলাই কোনো ভোট দিয়া নাই, বি.পি.এফক ডাষ্টবিন বুলি ভোটটো তাত পেলাইছে। ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব, ৰাজনীতিকত নহ'ব। সেইটো ৰাজনীতিকত আমি সকলোৱে ভাই ভাই আৰু আমি ভাই ভাই হ'লে এন.ডি.এ হৈ আমি অহা দিনতো আমি সেনেকুৱাই যাম।